নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কম 20 বছৰ আগত আমাৰ এই সোণৰ অসমৰ কথা। 20 বছৰ আগত আমাৰ সোণৰ অসমখন সম্পূৰ্ণ খেতিৰ বাবে উপযোগী মাটি আছিল। পেট্ৰলিয়াম ক্ষেত্ৰত বহুত চহকী আছিল। 70% অসমখন গছ-গছনি আৱৰি ৰাখিছিল। কিন্তু বৰ্তমান সেই সোণৰ অসমখন নাই। কিয়? কাৰণ মানুহে আমি সকলো অসমত থকা প্ৰতিজন নাগৰিক আমি অসমখন লাহে লাহে আমি নিজেই ধ্বংসপথলৈ লৈ গৈছোঁ। আজি বিষয়টো হৈছে এই অসমৰ বায়ু প্ৰদূষণৰ কথা। এই বিষয়টো আমি আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰদূষণমুক্ত অসম সোণোৱাল চৰকাৰৰ শ্লোগান। অসম বিদেশমুক্ত অসম, দুৰ্নীতিমুক্ত অসম আৰু প্ৰদূষণমুক্ত অসম। ব্যৱস্থাপনা উশাহ নিশাহ নোলোৱাকৈ মানুহ জীৱ থাকিব পাৰিব জানো? সেইটো এটা নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰক, নহ'লে আমাৰ গুৱাহাটীৰ অৱস্থা বেয়া হ'ব। দ্য টাইমছ অফ ইণ্ডিয়া ৰিপৰ্ট এটা অনুসৰি 269,000 হেক্টৰ গছ-গছনি শেষ হৈ গৈছে। এইটো ৰিপৰ্ট 2001 পৰা 2022 লৈকে। আপুনি চাওক, ভাবক তেন্তে কিমান গছ-গছনি আমি শেষ কৰি পেলাইছোঁ। অসমখন আমি নিজে নিজে শেষ কৰি পেলাইছোঁ। ইয়াৰে ভিতৰত হৈছে কাৰ্বি আংলঙত 97,000 হেক্টৰ, ডিমা হাছাওত 63.2,000 হেক্টৰ, শোণিতপুৰত 17.4,000 হেক্টৰ, তিনিচুকীয়াত 13.2,000 হেক্টৰ, কোকৰাঝাৰত 10.4,000 হেক্টৰ আৰু গুৱাহাটীত হৈছে 1.01,000 হেক্টৰ আমি গছ-গছনি শেষ কৰি পেলাইছোঁ 2001 পৰা 2022 নিৰ্মাণ চলি আছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত, বিভিন্ন ৰাস্তা, বিভিন্ন পথ, উপপথ ইতিমধ্যে নিৰ্মাণ চলি আছে। ফ্লাইঅভাৰৰ নিৰ্মাণ চলি আছে আৰু নিৰ্মাণৰ সময়ত আচলতে যিসমূহ মাটি খন্দা হৈছে, মাটি খন্দাৰ পিছত তাৰ পৰা ওলোৱা যিসমূহ ধূলিকণা, সেই ধূলিকণা এতিয়া বতাহত বিয়পিছে আৰু যাৰ বাবে গুৱাহাটী মহানগৰীত ভয়ংকৰ বিপদৰ দিশে ইতিমধ্যে গুৱাহাটী মহানগৰবাসী। আৰু গুৱাহাটীত মেইনলি আমি যোনখিনি ফ্লাইঅভাৰ বনাবলৈ, ব্ৰিজ বনাবলৈ, ৰোড বনাবলৈ আমি মেইনলি এইখিনি কনষ্ট্ৰাকশ্যনৰ কামত মেইনলি আমি গছ-গছনি কাটিবলগীয়া হয় গুৱাহাটীত। ইয়াৰ বাবে গুৱাহাটীত গাড়ীৰ সংখ্যা বহুত বাঢ়িছে দিনক দিনে। ইয়াৰ ফলত কি হৈছে, প্ৰদূষণ বহুত বাঢ়িছে। গুৱাহাটীত এনেও তাৰ জনসংখ্যা বহুত বেছি। তাৰ ফলত কি হৈছে, কল কাৰখানা, ইণ্ডাষ্ট্ৰিয়েল বহুত বাঢ়িছে। ইয়াৰ ফলত কি হৈছে, ইমানেই ধোঁৱা প্ৰডিউচ হৈছে, ইমানেই ধূলি হৈছে। ইয়াৰ ফলত আমি 10 মিটাৰ দূৰত কি বস্তু আছে আমি দেখিব নোৱাৰোঁ। প্ৰদূষিত বায়ুমণ্ডলে ভয়ংকৰ বিপদৰ আশংকা কঢ়িয়াইছে গুৱাহাটীবাসীলৈ। ধূলি ধোঁৱাই আৱৰি ধৰিছে গুৱাহাটী মহানগৰীক। বিশেষকৈ বায়ুমণ্ডলত কিছুমান গেছ আছে। এই গেছৰ যদি পৰিমাণ বাঢ়ি যায় তেন্তে বায়ু প্ৰদূষণ হয়। আমি গেছকেইটাৰ নাম জানি লৈ আহিছোঁ। কাৰ্বন ডাই অক্সাইড, কাৰ্বন মন'অক্সাইড, ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন ডাই অক্সাইড আৰু অৰ্জন। আৰু আছে কিছুমান সৰু সৰু কোৱান্টিটিত। এইখিনি যদি গেছৰ পৰিমাণ বাঢ়ি যায় তেন্তে আমাৰ বায়ুমণ্ডলখন দূষিত হৈ যায়। আমি এইখিনিৰ পৰা কেনেকৈ হাত সাৰিব পাৰিম, কেনেকৈ বায়ু প্ৰদূষণ কমাব পাৰিম, এইটো জানিব লাগিব। ৰিচেণ্টলি গুৱাহাটীত 25জন সৰু ল'ৰা ছোৱালী বায়ু প্ৰদূষণ হৈ GMCত ভৰ্তি হ'বলগীয়া হয়। ইয়াৰ মেইন লক্ষণবোৰ হৈছে উশাহ নিশাহ লোৱাত কষ্ট হ'ব, জ্বৰ হ'ব, চৰ্দি হ'ব, মূৰৰ বিষ হ'ব। ইয়াৰ পৰা ধীৰে ধীৰে আপুনি নিজে ভাবক, সৰু সৰু ল'ৰা ছোৱালী যদি বায়ু প্ৰদূষণৰ পৰা হস্পিটেললৈ যাবলগীয়া হৈছে তেন্তে আমাৰ পৰিস্থিতিটো কিমান ডাঙৰ হৈ গৈছে, কিমান ওপৰলৈ উঠি গৈছে। আমি ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ এতিয়াৰ পৰা আমি কিছুমান পদক্ষেপ ল'ব লাগিব। নহ'লে এইটো লাহে লাহে যদি আগবাঢ়ি যায়, প্ৰতিজন অসমৰ নাগৰিকলৈ এইটো এটা ভয়ংকৰ বিপদ কঢ়িয়াই আনিব। ৰোগত পৰিছে মহানগৰীক, আক্ৰান্ত হৈছে শিশু। অত্যন্ত চৰ্দি, জ্বৰ, মূৰৰ বিষ, এজমেটিক ৰোগে দেখা দিছে মহানগৰীকৰ। গুৱাহাটীত কিছুদিনৰ নিউজৰ অনুসৰি গুৱাহাটীত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, 50 মিটাৰ কোনখন গাড়ী গৈ আছে পিছৰ গাড়ীখনে দেখা পোৱা নাই। মানুহৰ উশাহ নিশাহ লোৱাত ইমান কষ্ট হৈছে। মানুহৰ ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই যাবলৈ মানা কৰিছে। মানুহৰ জ্বৰ হৈছে, চৰ্দি হৈছে। মই ভাবোঁ বিশেষকৈ এই বিষয়লৈ অসম চৰকাৰখনে সজাগ হোৱা দৰকাৰ। নাগৰিকটো হ'বই লাগিব, অসম চৰকাৰো হ'ব লাগিব। তেতিয়াহে আমি ইয়াৰ পৰা হাত সাৰিব পাৰিম। নহ'লে দিনক দিনে ইয়াৰ যি দেখিছোঁ, গৰম দিনত ইমান গৰম হয়, থাকিব নোৱাৰা অৱস্থা। মানুহে AC নোলোৱাকৈ থাকিব নোৱাৰে। যদি এদিনৰ কাৰেণ্ট নাইকিয়া হৈ যায়, মানুহৰ অৱস্থা আটাইতকৈ বেয়াজনক হয়গৈ। মানুহৰ এনেকুৱা পৰিস্থিতি হৈছেগৈ
দিনক দিনে যেতিয়া বায়ুমণ্ডলৰ গেছৰ পৰিমাণ বৃদ্ধি হ'ব তেন্তে ইয়াৰ গৰমটোতো বাঢ়িব। এতিয়া ঠাণ্ডা দিনত চাওক, এতিয়াৰ পৰা মাৰ্চৰ পৰাই ইমান গৰম আৰম্ভ হৈছে, তেন্তে পিছলৈ কি হ'ব? জুন জুলাই মাহত মেইন গৰম দিনত তেন্তে কি হ'ব ভাবকচোন। আছাম এয়াৰ কোৱালিটি ইণ্ডেক্সৰ ডাটা অনুসৰি এই যেতিয়া কেছটো হৈছিল, এই ঘটনাটো যেতিয়া হৈছিল, 25জন ল'ৰা ছোৱালী যেতিয়া গুৱাহাটীৰ GMCত ভৰ্তি হৈছিল, তেতিয়া ইয়াৰ নাম্বাৰিঙত যেতিয়া এয়াৰ কোৱালিটি হৈছিলে 300ৰো ওপৰত গুচি গৈছিল। এয়াৰ কোৱালিটি ইণ্ডেক্সে অতিক্ৰম কৰিছে 300ৰ সীমা। সাধাৰণ অৱস্থাত গুৱাহাটীৰ এয়াৰ কোৱালিটি ইণ্ডেক্স থাকিব লাগে 50। এতিয়া আমি বুজিম এই কি হয় চমুকৈ এয়াৰ কোৱালিটি ইণ্ডেক্স মানেনো কি। এইটো এটা এনেকুৱা এটা টেকন'লজি, এইটো 2015 চনত গোটেই ভাৰতত লঞ্চ কৰা হৈছিল। ইয়াৰ দ্বাৰা এইটোৱে ক'ব আমি বায়ুৰ গুণাগুণ কিমান ভাল কিমান বেয়া, এইটো আমি সহজ সৰল বুজিবলৈ নাম্বাৰিঙত, কালাৰিঙত আমি বুজিব পাৰিম। ইয়াক মেইনকৈ 6টা ভাগত বিভক্ত কৰা হৈছে: গুড, ছেটিছফেক্টৰী, মডাৰেট পলিউটেড, প'ৰ, ভেৰি প'ৰ এণ্ড ছেভিয়াৰ। ইয়াক গুড বুলি ক'লে আমি তাত 0ৰ পৰা 50 নম্বৰ ভিতৰত যোনখিনি থাকিব সেইখিনি গুড বুলি ক'ম, আৰু ইয়াৰ কালাৰটো সদায় সেউজীয়া হ'ব। নেক্সটটো হৈছে ছেটিছফেক্টৰী। ছেটিছফেক্টৰী আমি 51ৰ পৰা 100লৈকে, 100লৈকে যোনখিনি নাম্বাৰিঙত পৰিব সেইখিনি আমি তাক আমি ধৰিম ছেটিছফেক্টৰী। ইয়াৰ কালাৰটো হ'ব ডাৰ্ক গ্ৰীণ, ডাৰ্ক কালাৰ সেউজীয়া হ'ব মানে। নেক্সটটো হৈছে মডাৰেট পলিউটেড। ইয়াৰত হৈছে 101ৰ পৰা 200লৈকে। ইয়াৰ কালাৰটো হৈছে অৰেঞ্জ কালাৰ। নেক্সটটো হৈছে প'ৰ। ইয়াৰ 201ৰ পৰা 300লৈকে। ইয়াৰ কালাৰটো হৈছে ডাৰ্ক অৰেঞ্জ। নেক্সটটো হৈছে ভেৰি প'ৰ। ভেৰি প'ৰটো হৈছে 301ৰ পৰা 400লৈকে। যোনখিনি এৰিয়াত জেগা 300ৰ পৰা 400 ভিতৰত নাম্বাৰিঙত পৰিব সেইখিনি ভেৰি প'ৰ বুলি ধৰা হ'ব। ইয়াৰ কালাৰটো হৈছে ৰেড মানে আপোনালোকে গম পাইছে অলপ লাহেকৈ ডেঞ্জাৰ হৈছে। তাৰপিছত হৈছে ছেভিয়াৰটো হৈছে 401ৰ পৰা 500লৈকে। ইয়াৰ কালাৰটো হৈছে ডাৰ্ক ৰেড, আৰু এইটোতো থাকিব নোৱাৰো, মানুহ থাকিব নোৱাৰা এইটো এৰিয়া হৈছে। ইয়াত থাকিলে মানুহে অলপ দিন থকাৰ পিছতে কিবা নহয় কিবা বেমাৰ হৈ পিনে মৃত্যুমুখত পৰিব। এতিয়া যে আমি গম পালোঁ এই 6টা ভাগত বিভক্ত যোনকেইটা আমি এৰিয়াৰ বিষয়ে গম পাম, এইটো কেনেকৈ গম পাম? এইটো গম পাবলৈ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন WHO-এ 8টা কম্পনেণ্ট মেইনলি দিছে। এই 8টা কম্পনেণ্টৰ যদি পৰিমাণ অগা বিচাৰে তেতিয়া আমি গম পাম যে ইয়াৰ নাম্বাৰিংটো ক'ত গৈছে, ওপৰত গৈছে, তলত গৈছে। মেইনলি ইয়াৰ কম্পনেণ্টকেইটাৰ নাম হৈছে PM10, PM2.5, NO2 নাইট্ৰজেন ডাইঅক্সাইড, SO2 ছালফাৰ ডাইঅক্সাইড, CO কাৰ্বন মন'অক্সাইড, O3 অ'জন, NH2 মানে হৈছে এমোনিয়া আৰু লিড। এই গোটেইখিনি কম্পনেণ্ট যদি আমি তাৰ যদি চাওঁ, মেইনলি এই কম্পনেণ্টখিনিৰ ওপৰতে চোৱা হয়, তেতিয়া আমি তাৰ কোনটো ভাল হৈছে, মানে এয়াৰ কোৱালিটি ইণ্ডেক্সটো ক'ত ভাল ক'ত বেয়া, এই যোনখিনি ডাটাখিনি গম পোৱা যায় এইকেইটা কম্পনেণ্টৰ দ্বাৰাই গম পোৱা যায়। অসমৰ 5টা অঞ্চলক প্ৰদূষিত হিচাপে চিনাক্ত কৰা হৈছে। তাৰে ভিতৰত আছে গুৱাহাটী, নলবাৰী, নগাঁও, শিলচৰ, শিৱসাগৰ। কিন্তু প্ৰদূষণ কিমান নিয়ন্ত্ৰণ কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে? অসমৰ এয়াৰ কোৱালিটি ইণ্ডেক্সৰ ডাটা অনুসৰি অসমখন মেইনলি 5খন চহৰত মেইনলি বায়ু প্ৰদূষণৰ পৰিমাণ আটাইতকৈ বেছি। সেইকেইখন হৈছে গুৱাহাটী, নলবাৰী, নগাঁও, শিৱসাগৰ আৰু শিলচৰ। এইকেইখনত আটাইতকৈ বেছি হৈছে অসমখনৰ বৰ্তমানত ইয়াৰ এয়াৰ কোৱালিটি ইণ্ডেক্সৰ দ্বাৰা ইয়াৰ ডাটা অনুসৰি গম পোৱা গৈছে। ৰিচেণ্টলি 26 তাৰিখৰ মই এয়াৰ কোৱালিটি ইণ্ডেক্সৰ এটা ডাটা চাইছিলোঁ। তাত চাওক আপোনালোকে ইয়াৰ ডাটা দেওবাৰে হৈছিলে 190, মানে মডাৰেট মানে প'ৰ বুলিয়ে ধৰক 190লৈ গৈছে, লাষ্টলৈকে গৈছেগৈ। আৰু ইয়াৰ পৰা গম পোৱা গৈছে আমি কিমান তলত গৈ আছোঁ, আমি কিমান ওপৰত যাব আছে, আমি লাহে লাহে আৰু তলত যাম। ইয়াৰ কাৰণে আমি এতিয়াৰ পৰা লাহে লাহে পদক্ষেপ আমি প্ৰতিজন নাগৰিকে ল'ব লাগিব, অসম চৰকাৰেও ল'ব লাগিব। নহ'লে ইয়াৰ পৰিমাণ লাহে লাহে কমি আমি অসমত থাকিব নোৱাৰা এটা পৰিৱেশ নিজে সৃষ্টি কৰিম। এতিয়া চাওক 190টো কেনেকৈ হৈছিলে, যোনকেইটা কম্পনেণ্ট বুলি কৈছিলোঁ তাৰ নাম্বাৰিংটো চাওক। PM10ত আছিলে 130, আৰু PM2.5ত আছিলে 205, আৰু নাইট্ৰজেন ডাইঅক্সাইডত আছিলে 3, ছালফাৰ ডাইঅক্সাইড আছিলে 6, কাৰ্বন মন'অক্সাইড আটাইতকৈ বেছি 962, মানে বহুত ওপৰলৈ গৈছে, মানে কাৰ্বন মন'অক্সাইডৰ পৰিমাণ ইয়াত বহুত বাঢ়ি গৈছে অসমত। মই এতিয়া আপোনালোকক আৰু এখন লিষ্ট দেখাম। এইখনত চাওক, গুৱাহাটীত মডাৰেট হৈ আছে, যোৰহাটত প'ৰ হৈ আছে, তাৰপিছত হৈ আছে
শিলচৰত পৌৰ হৈ আছে আৰু তেজপুৰত পৌৰ হৈ আছে, তেন্তে চাওক তেন্তে কিমান আমি প্ৰতিখন চহৰ কিমান তললৈ ডাউন হৈ আছোঁ। মানে অসমত এনেকুৱা এখন চহৰ নাই য'ত গোট মানে এই ডাটা অনুসৰি আমি কেতিয়াও মানে ভাল প্ৰতিখন চহৰতে মানে প্ৰদূষণ হৈছে। গুড মানে হৈছে 0 পৰা 50 ভাল যোনটো নাম্বাৰিঙত এখন চহৰো নাই। প্ৰতিখন চহৰে হয় কিবা নহয় কিবা তলত নামি আছে। প্ৰদূষণৰ মাত্ৰা প্ৰতিখন চহৰতে হয়, অকল গুৱাহাটী বুলি নহয়, প্ৰতিখন চহৰতে। মেইনলি গুৱাহাটী এইটো কাৰণে বেছি হয়, তাত গাড়ী মটৰ পৰিমাণ বহুত বেছি, ইণ্ডাষ্ট্ৰিয়েল ক্ষেত্ৰত বাকীবোৰ চহৰতকৈ বহুত বেছি তাত আছে, জনসংখ্যা বহুত বেছি, সেইটো কাৰণে গুৱাহাটীত প্ৰদূষণৰ মাত্ৰাটো অলপ বেছি। কিন্তু বাকীবোৰ চহৰটোতো দেখিছোঁ আৰু বেছি বাঢ়ি গৈছে বৰ্তমান। আমি সেইকাৰণে এতিয়াৰ পৰাই সজাগ হ'ব লাগিব। মেইন কথাটোলৈ আহোঁ, আমি ইয়াৰ পৰা কেনেকৈ হাত কৰিব পাৰিম। আমি ডাঙৰ ষ্টেপ ল'ব নোৱাৰোঁ, আমি সৰু সৰু ষ্টেপ ল'ব লাগিব। মানে অসমখনৰ আমি ডাইৰেক্ট যিমানবোৰ ইণ্ডাষ্ট্ৰি আছে সেইবিলাক আমি ডাইৰেক্ট বন্ধ কৰিব নোৱাৰোঁ, গাড়ী মটৰ ইমানকৈ ডাইৰেক্ট বন্ধ কৰিব নোৱাৰোঁ, কাৰণ বিপদ আমালৈ হয়। আমাৰ নিজৰ সুবিধাৰ কাৰণে আমি এইবিলাক নিজে বনাইছোঁ আৰু এইবিলাক আমি ডাইৰেক্ট বন্ধ কৰিব নোৱাৰোঁ। কিন্তু সৰু সৰু ষ্টেপ আমি যদি লওঁ তেন্তে নিশ্চয় অকণমান হ'লেও কম হ'ব। বিশেষকৈ আমি য'ত অদৰকাৰী তাত আমি গাড়ী মটৰ লৈ যোৱাটো যদি বন্ধ কৰোঁ, লাহেকৈ আমি চাইকেলটো যদি চলাবলৈ ব্যৱহাৰ কৰোঁ, প্ৰতিজন অসমৰ নাগৰিকে যদি নিজৰ জন্মদিনটোত বাৰ্থডে দিনত যদি কেক কটাৰ উপৰিও এজোপাকৈ হ'লেও গছ ৰুৱে, তেন্তে নিশ্চয় অকণমান নহয় অকণমান হ'লেও কম হ'ব। আমি অকল 5 জুন বিশ্ব পৰিৱেশ দিনাখনেই যদি আমি গছ পুলি ৰুব লাগে বুলি কথা নাই। আমি প্ৰতিজনৰ জন্মদিন বুলি মানে ডেইলি ৰুলেতো ভালেই, সেইটোতো মানুহৰ পচিবল নহয়, কাৰণ চবেই নিজৰ কামত ব্যস্ত। কিন্তু জন্মদিনৰ উপলক্ষে যদি আমি ৰুব পাৰোঁ, নহ'লে তেতিয়াতো আমি আগবঢ়াই যাব পাৰিম ন, অকণমান হ'লেও এটা ষ্টেপটো আগবঢ়াই যাব পাৰিম। মানে ষ্টেপ বাই ষ্টেপ সৰু সৰু ষ্টেপ ল'লে আমি তাৰ ফলাফলো ডাঙৰ পাওঁ, এইটো আমি সকলোৱে জানো। সৰু সৰু ষ্টেপ যদি লৈ আমি প্ৰতিটো ক্ষেত্ৰত যাওঁ তেন্তে ইয়াৰ ফলাফলটো নিশ্চয় আৰু সুফল পাম, আগুৱাই যাম। আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৱে যদি ইনফৰ্মেটিভ লাগে তেন্তে শ্বেয়াৰ কৰক, তেতিয়া ইয়াৰ অসমৰ ৰাইজে গম পাব যে একচুৱেলি অসমত প্ৰদূষণৰ মাত্ৰা কিমান হৈছে, আমি কিমান সজাগ হোৱা উচিত, তেতিয়াহে অসমৰ মানুহে গম পাব। ধন্যবাদ। জয় অসম।